নমস্কাৰ মিষ্টাৰ এণ্ড মিছেছ গগৈ চেনেলৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো নিশ্চয় ভালে আছে, আমাৰো ভাল। আৰু আজি আমি আমাৰ নামটিলৈ ওলাইছোঁ মাৰ ঘৰলৈ। আৰু আজি মোক দেহাই বেক চাইডত বহালে, সি আজি ফ্ৰণ্ট ছিটত বহিছে। জান কম চোৱা হাই কৈ দিয়া। আমি ক'ত যাওঁ? হা এনাৰ ঘৰলৈ যাওঁ। আজি তুমি আগত বহিলা নেকি? মোক কিয় নিদিলা? আৰাম কৰিবলৈ দিছোঁ। কি জান? কৰিবলৈ দিছোঁ। মোক আৰাম কৰিব দিছা। সি মোক বেক চাইডত বোলে আৰাম কৰিব দিছে হেনো, সেইকাৰণে এইফালে বহিব দিলে। আৰু এতিয়া আমি নামটিলৈ ওলাইছোঁ। সময় দেৰিয়ে হ'ল বাৰু ওলাওঁতে, হঠাতে আহিলোঁ যে সেইকাৰণে অহা কোনো প্লেনিং নাছিলে, ঘপককৈ গুচি আহিলোঁ। থকাকৈ অহা নাই বাৰু, এইবাৰ ঘূৰি আহিম। ব'লক তেনেহ'লে গৈ থাকোঁ। মই পিছফালৰ পৰা আগফালে পালোঁহি এতিয়া আহি। সি মোক মাতি দিলে কাৰণে মই গুচি আহিলোঁ। আৰু এতিয়া আমি ঘৰ পামগৈ আৰু অলপ দেৰি। পাপা হ'লনে যান এনাই ঘৰ? আৰু কিমান দূৰ আছে কোৱাচোন? অলপ দূৰ আছে। কি জান হয় জানো? আৰু কিমান দূৰ আছে কোৱা? এতিয়া ভাল লাগিছে? তাৰ বিৰাট ফূৰ্তি। আমি এতিয়া আমাৰ মাৰ ঘৰ পাই গ'লোহি। মোৰো ফূৰ্তি লাগিছে বাৰু। ঘৰলৈ আহিলেনো কাৰ বেয়া লাগে ন? সকলোৱেতো ভালেই লাগে ন দেহা? হয়নে? এতিয়া আমি মামাক মাতি দিম দেই, তুমি খেলি থাকিবা। ব'লা মাতি যোৱা, ব'লা। নাই ক'বই পৰা নাই। ৰাস্তাৰ পৰা চিঞৰি আহিছে নাই নাই। ক'ৰ পালোহি জান? ক'ৰ পালাহি? ৰাস্তাৰ পৰা চিঞৰি আহিছেহি। ভালকে বুজোৱা আকৌ, আমাৰ এজন সংগীতজ্ঞ। চাওঁ এইফালে, এইফালে এইফালে মোলৈ চাই বুজা। অঁ কি খাইছা তুমি কৈ লোৱা? মাটি কঁঠালটো খাবলৈ ভালনে? কোনে দিলে তোমাক? কেনেকুৱা? আমি অহাৰ পৰা ফল মূলে খাই আছোঁ। এতিয়া আৰু এটা খাম বুলি ভাবিছোঁ, আহিছোঁ আৰু বাৰীলে। সেইটো হৈছে বগৰী। আছে নেকি গছত? হেৰি হৈ গ'ল মানে এইটো লেৰেলি গ'ল। মই যোৱাবাৰ আহোঁতে বহুতখিনি আছে, এতিয়া নাই। ওপৰত এটা দুটা আছে আৰু। এইফালে এইফালে চা, নীলন আহি পাই গ'লহি মোৰ ওচৰলৈ। আৰু এইফালে মা আৰু দেউতাই আমাৰ কাৰণে টোপোলা বান্ধিছে। ঘৰৰ বাৰীৰ কঁঠাল এইকেইটা পকি আছে নি মা? বগৰী, কাজি নেমু, তিয়ঁহ এটাই পালে দেই। অ' বেটা এইটো কি হয়? এইটো কি? এইটো অকণ সৰু। আৰু এইকেইটা ভোট জলকীয়া। বাই বাই নীলাঞ্জনা। দেউতা বৰ ধুনীয়াকৈ আছে আকৌ দেউতা।